নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ পুনৰ একবাৰ স্বাগতম জনাইছো নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হিমলু আলুৰ এটা খুব সুন্দৰ ৰেচিপি ইয়াৰ বাবে মই হিমলু আলু বইল কৰি লৈছো তাৰ পাছত দীঘল দীঘলকৈ আলুখিনি কাটি লৈছো এতিয়া মই কেৰাহী এটা ৰিফাইন তেল গৰম হ'বলৈ দিম তেল মই বহুত বেছিও লোৱা নাই কমো লোৱা নাই তেলখিনি গৰম হৈ গলে ইয়াতে মই আলু কেইডোখৰ দি দিম আৰু প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি আসলতে মই কম পৰিমাণে ব্যৱহাৰ কৰিছো আলুখিনি খুব ভালদৰে ভাজি লম আলুখিনি ক্ৰিস্পি হোৱালৈ ভাজি লম আসলতে আৰু আলুখিনি যেতিয়া ক্ৰিস্পি হৈ যাব তেতিয়া খাবলৈ ৰেডি হৈ যাব আপোনালোকে সস বা চাটনিৰ লগত পৰিবেশন কৰিব পাৰে আৰু যদি আজি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহলে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু যদি আপুনি নতুন হয় তেনেহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ